নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক SKGYT নিউজ এটা নতুন ভিডিঅ'লৈ। আৰু আজি মই আপোনালোকলৈ এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধুসকল, শিল্পী আকাশদ্বীপক এটা প্ৰশ্ন সোধা হৈছিল যে সকলো শিল্পী আন্দোলন কৰিবলৈ ওলাই আহিছে কা বিৰোধী, আপুনি কিয় ওলাই অহা নাই? তেনেধৰণৰ এটা প্ৰশ্ন সোধোতে আকাশদ্বীপে এটা বিস্ফোৰক মন্তব্য দিলে যে সকলো শিল্পী অহা নাই, কিছু শিল্পীহে ওলাই আহিছে। আৰু সেই ভিডিঅ' ক্লিপটো মই আপোনালোকক পোনপ্ৰথমতে দেখুৱাই লৈছোঁ। লগতে আপোনাক উল্লেখ কৰিছোঁ যে যিহেতু আপুনি এগৰাকী শিল্পী আছিল আৰু শিল্পীসকলে কা বিৰোধী আন্দোলনত যথেষ্ট নেতৃত্ব লৈছে, গতিকে কি ক'ব? কিছু শিল্পীহে গৈছে, কিছু শিল্পী নাই যোৱা। সেইবিলাক ক'বলৈ গ'লে যতীন বৰা গৈছে, কৃষ্ণমণি চৌধুৰী নাই যোৱা, জিতু সোণোৱাল নাই যোৱা, মই নাই যোৱা, আইমি নাই যোৱা, গায়ত্ৰী মহন্ত, পবিত্ৰ মাৰ্ঘেৰিটা, বহুত শিল্পী নাই যোৱা। গতিকে কা আন্দোলনখন এখন ৰাজনীতি আন্দোলন হৈছে, এখন ৰাজনীতি আন্দোলন। গতিকে এখন আন্দোলনৰ ইমান মই নাভাবোঁ এখন আমাৰ বিজেপি দলক কিবা প্ৰভাৱ পেলাব। বৰ্ষাৰাণী বিষয়া যথেষ্ট সক্ৰিয় ভূমিকা লৈছে কা বিৰোধী আন্দোলনত। বৰ্ষাৰাণী বিষয়ে হয়তো নিজৰ ষ্টাইল, নিজৰ মেণ্ডেট, তাই কা বিৰোধী আন্দোলনত গৈছে, তাই কথা। শিল্পীসকলেও জড়িত হৈছে, নতুন ৰাজনৈতিক দল এটা খোলাৰ সমীকৰণ চেষ্টা কৰিছে। সেইটোৱে কথা, নতুন ৰাজনৈতিক দল খুলিব, তাত আগবাঢ়িছে, তাক দেখা যাওক কি হয়। ইয়াৰ লগতে তেওঁক সোধা হৈছিল যে আপুনি জুবিন গাৰ্গৰ বিষয়ে কিবা ক'ব নেকি, কাৰণ জুবিন গাৰ্গে এই কা বিৰোধী আন্দোলনত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা দি আহিছে। তেতিয়া তেওঁ কি ক'লে আপোনালোকে এই ভিডিঅ' ক্লিপটো চাই লওক। জুবিন গাৰ্গৰ বিষয়ে কিবা ক'ব নেকি? জুবিন গাৰ্গলৈ আপোনাৰ যিহেতু একেবাৰে শিল্পী। জুবিন দাক মই আচলতে আমি একেটা ঘৰতে থাকোঁ, ডেইলি লগ পাওঁ। জুবিন দাৰ বিষয়ে তেনেকৈ একো ক'বলগীয়া নাই। তেওঁ আচলতে AGPকো কৰিছে, কংগ্ৰেছকো কৰিছে, বিজেপিকো কৰিছে, তেওঁ চবকে কৰিছে। গতিকে তেওঁৰ বিষয়ে ক'বলগীয়া মোৰ ইমান নাই, তেওঁ শিল্পী হৈ থাকক। বন্ধুসকল, আজিৰ ভিডিঅ'টোত ইমানেই। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ ইউটিউব চেনেল SKGYT নিউজক ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব। আজিলৈ ইমানেই, ধন্যবাদ। জয় অসম।